নমস্কাৰ মোৰ ফালৰ পৰা সকলোলৈকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি যিহেতু গৰু বিহু আছিলে আৰু গৰু বিহুৰ দিনৰ পৰা আৰম্ভ হয় সাত বিহুৰ পৰম্পৰা। আমাৰ মৰমৰ গৰুকেইটাক আমি ফুলৰ মালা লগতে শিঙত তেল আৰু লগতে মাহ হালধি এনেকৈ সানিছোঁ আৰু তাৰপিছত আমি এনেকৈ নদীলৈ বুলি গা ধুবলৈ লৈ ওলাইছোঁ। এয়া মই আৰু মোৰ আগে আগে মা দেউতা আৰু ভণ্টি আমি গোটেইকেইটা ওলাই গৈছোঁ নদীলৈ বুলি। আৰু আমি নদী পালোঁহি। নদীটো আমাৰ ওচৰতে হোৱাৰ বাবে বহুতখিনি সুবিধাই হৈছে আৰু এনেকৈ ওচৰৰ পাঁজৰৰ বহুতখিনি মানুহ আহিছে। এনেকৈ গৈ ভালো লাগে। এইফালে আমাৰ গৰুকেইটা বৰ দুষ্ট। আমাৰ গৰুকেইটাই আকৌ পানী দেখিলে বাঘ দেখা যেন পায়। আমিও এনেকৈ দীঘলতি মাখিয়তী পাতেৰে গৰুকেইটাক গাত কোবাই লাও বেঙেনা খুৱাই গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰিলোঁ। আৰু আমিবোৰ লগ হ'লেতো এইবোৰ ধেমালি হৈয়ে থাকে। বহুত দিনৰ মূৰত বছৰৰ মূৰত এবাৰ যাওঁ নদীলৈ। ওচৰতে আছে যদিও আমি যাবলৈ নহয় গা ধুবৰ কাৰণে বা এনেকৈ বছৰৰ মূৰত এবাৰ যাওঁ আৰু আমিও আটাইকেইটাই লগ লাগি অকণমান লগে ভাগে ফূৰ্তি কৰিলোঁ। আমিও অকণমান জোখতকৈ বেছিয়ে ধেমালি কৰিলোঁ কাৰণ বছৰৰ মূৰত এবাৰ পাওঁ যিহেতু এই ধেমালিটো, সেইকাৰণে অলপমান জোখতকৈ বেছিয়ে হয় মানে ধেমালি। তাৰপিছত ঘৰত আহি দেখিলোঁ যে দেউতাহঁতে কিবা জাল ঠিক কৰিছে। মানে আজি দেউতাহঁতৰ লগৰবোৰৰ দেউতা এনেকৈ যাব নদীত মাছ মাৰিবৰ কাৰণে, মানে মাছ ধৰিবৰ কাৰণে এনেকৈ যায়ে বহাগ বিহুত প্ৰায় দেখাই পাওঁ দেউতাক যোৱা। ইফালে আকৌ আমাৰ ঘৰৰ দুজনী নাচনী আহিছিলে। ইহঁতকো পূৰা বিহু চিহু খুৱাই কিনে পঠাই দিলোঁ। পিছে ইহঁত চোতালৰ আগফালেৰে নাযায়, ইহঁত বোলে পিছফালেহে যায়। মানে চাদৰ মেখেলা পিন্ধি আছে কাৰণে আগফালেৰে যাব লাজ কৰিছিলে, চকেৰে যাব। তাৰপিছত ময়ো আৰু পিছফালে থ'ব গ'লোঁ। ইহঁতক যাওঁতে ইহঁতে দেখা পালে তিতা কেৰেলা। দুজনীয়ে বোলে তিতা কেৰেলা খাই বহুত ভাল পায়। তাৰপিছত দুয়োটাই ধামাধুম ছিঙিব ধৰিছে। তাৰপিছত এজনীক আকৌ ময়ে ছিঙি কিনে সহায় কৰি দিলোঁ। যিহেতু চাদৰ মেখেলা পিন্ধি আছে, এইফালে সেইজনীয়ে আকৌ পূৰা ধামাধুম ছিঙিয়ে আছে। আৰু বিহুৰ দিনা ইহঁতে মিঠা বস্তু নিব লাগে, নিব আহিছে তিতা কেৰেলা। তাৰপিছত উপায়টো নাই সেইকাৰণে দিয়ে দিছোঁ আৰু তিতা কেৰেলাকে। তাৰপিছত আপোনালোকেও তিতা কেৰেলা খাই ভাল পায় নেকি? কিন্তু মই বেয়া নাপাওঁ, কিন্তু মাজে মাজে খাওঁ, কিন্তু হ'লেও বহুত বেয়া পাওঁ। কিন্তু বহুত লাগিছে সেইকাৰণে ইহঁতকবোৰক দি পঠালোঁ। তাৰপিছত ইহঁতে আকৌ ইফালে পূৰা একদম হাঁহি চাওকচোন, ইহঁত দুজনীয়ে পূৰা হাঁহি আছে বোলে তিতা কেৰেলা ভাজি ভাজি খাব। ইফালে আকৌ আমাৰ গধূলি মাহী আহিছিলে। মাহীয়ে নিয়ম নীতি বহুত পালন কৰে, সেইকাৰণে ভাগিনাহঁতক বোলে সেৱা কৰিব লাগে, সেইকাৰণে আকৌ আমাক সেৱা কৰিলে মাহীয়ে। আৰু আজিলৈ বাই বাই।